Hello to the people who ever watching my video. So today is my birthday of 2024. So মই নামঘৰ যাবলৈ ওলাইছো. So the first and foremost gift I got today a Kinder Joy and a dark chocolate. So as I love traveling and road trips, so ভাবিলো ঘৰৰ পৰা অকমান আঁতৰত থকা জেগা এডোখৰলৈকে যাওঁ তেতিয়া অকণমান ট্ৰেভেল কৰাৰ নিচিনাও লাগিব আৰু সো এই ৰাস্তাটোৰ মাজেদি আহি থাকোঁতে এটা গান বৰকৈ মনত চলি আছিলে আৰু সেইটো হৈছে মলয়া তোমাৰি নামত বলিছে সুৱা সু দেখে তোমাৰি তু আকাশ সো সৰুতে যে আমাৰ সৰু সৰু ড্ৰিমছবোৰ থাকে যে কেতিয়াবা মন যায় ছিংগাৰ হ'ম কেতিয়াবা মন যায় ডান্সাৰ হ'ম তো ছিংগাৰ হোৱা সপোনটো মই ইয়াতে পূৰা কৰি লৈছোঁ মই ইউটিউব আৰু মই পাই গ'লোহি মোৰ ডেষ্টিনেশ্যন মই আহিছিলোঁ ইয়াত ঠেঙাল মেনৰ মিউজিয়ামলৈ এইটো বহুত ফেমাছ মিউজিয়াম আছিলে মাজতে খুব ফেমাছ হৈছিলে মানে মানুহ বহুত আহিছিলে বাট এতিয়া মানুহৰ সমাগমটো অলপ কমিছে মই আকৌ এইবাৰহে আহিছোঁ দেই বহুত বছৰ পিছত এইটো ইনগ্ৰেট হোৱাৰ বছৰ হৈ গ'ল আৰু ভাল লাগিলে আহি পিনে বহুত ধুনীয়া পৰিৱেশ ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে কিন্তু বহুত বেছি ৰ'দ আছিলে ৰ'দত মানে বাম্পাৰ ছানটেন হ'ল আৰু ভাল লাগিলে কিন্তু গৈ পিনে আৰু এয়া ধুনীয়া এটা পৰিৱেশ দেখাই দিছোঁ ইয়াতে তাৰপিছত মই কি কৰিম আৰু মই ভাবিলোঁ কিবাকিবি ট্ৰাই কৰোঁ বেক চাইডে এনেকুৱা ঘোষ্ট হাউচো আছিলে ঘোষ্ট হাউচ নে কি কয় যে এইবোৰ ঘোষ্টবোৰ ওলায় সেইবোৰ আছিলে আৰু মই সেইবোৰতো নাচাওঁগৈ সেইকাৰণে এইফালে খেলিলোঁ অলপ বাইক স্কুটি একো চলাব নাজানো কিন্তু ইয়াত খেলি চাইছোঁ আৰু এইফালে মোৰ কিণ্ডাৰ জয়টোত এজনী ছোৱালী ওলালে চ' আই ৱাজ ভেৰি হেপ্পী যে আজি মোৰ বাৰ্থডে' কাৰণে ছোৱালী ওলাইছে এণ্ড শ্বি ইজ ৰিপ্ৰেজেণ্টিং লাইক ষ্ট্ৰং ৱমেন মইতো সেইটো বুলিয়েই ভাবিছোঁ যদি কোনোবাই কেৰেক্টাৰটো চিনি পায় মই নাজানো আৰু দেই তো ইয়া কিণ্ডাৰ জয় পূৰা এনজয় কৰিলোঁ একদম বহুত টেষ্টি আছিলে একদম তাৰপিছত ট্ৰাই কৰিলোঁ লচ্চি খাই এনেও ভাল পাওঁ ঘৰটো বনাই খাই থকা হয় দেন এইটো জলজিৰা জুচটো বহুত ফকতীয়া আছিলে মানে আৰু বাৰ্থডে বুলি চব ঠিকেই গ'ল কিন্তু থালিখন ভাল নালাগিলে খাই পিনে নতুন এখন ৰেষ্টুৰেণ্ট ট্ৰাই কৰিম ভাবিছিলোঁ আৰু ফ্লপ হ'ল একচুৱেলি পুৰণাবোৰতে যাব লাগিছিলে সেইবোৰতে বেষ্ট আছিলে আৰু ইফালে শ্বপিং কৰিবলৈ আহিলোঁ আৰু ঢেৰ কিবাকিবি গিফ্টছ পালোঁ বাৰ্থডে বুলি চবেই মোক কুৰ্তিয়ে দিছে কাৰণ আজিকালি অফিচ আহিব লগা হয় চবেই কুৰ্তি গিফ্ট কৰিছে আৰু বাৰ্থডেটো মই পাতা নাই মাহঁতক মানা কৰি থৈছোঁ বাৰ্থডে নাপাতিবলৈ উল্টা মই যোনবোৰ মানুহৰ লগত থাকি ভাল পাওঁ তেহেঁতক ইনভাইট কৰিছোঁ আৰু সেই মানুহকেইটা হৈছে এই টিকলাকেইটা চ' মই বাৰ্থডে বুলি একদম এক্সাইটেড নাছিলোঁ ৰাতি 12টা বজাতো মই ইমান এক্সাইটেড নাছিলোঁ আৰু মেবি চাগে ডাঙৰ হ'লোঁ বুলি বাট দেন ফুৰি মেলি অহাৰ পিছত দেখিছোঁ সিহঁতি একদম লাইট চাইট লগাই মেলি পূৰা কামত বিজি ইমান এক্সাইটেড মোৰ বাৰ্থডে কাৰণে চব যোগাৰ কৰিছে চব সজাইছে মেলিছে মিলি পিনে গোটেইকেইটাই তেহেঁতক দেখি পিনে ময়ো একদম ফুল অন এক্সাইটেড হৈ গ'লোঁ বিকজ তেহেঁতি যদি ইমান হেপ্পী দেন ৱাই শ্বুড নট আই এনজয় মোৰ কাৰণেতো ইমানখিনি কৰিছে ন মই তেহেঁতৰ কাৰণে পুৰি বনালোঁ আৰু বাৰ্থডে সেয়াই খুৱাইছোঁ আৰু পুৰি পায়স সেইবোৰ আৰু ৰাতিলৈ খানা আছিলে আৰু এইফালে কেকটো মামীয়ে বনাইছে Happy birthday to you. চোৱা চাইডলে এইফালে চোৱা দীপালি চাফালে চোৱা হাত তোলে চোৱা সাৰপ্ৰাইজ এইটো পইচা নাই কি তুমি বেলেগ খাতৰা সাৰপ্ৰাইজ দিলা দেখি হেপী বাৰ্থডে মাহঁত আছে সেইটোৱে এটা বহুত ডাঙৰ কথা বহুত স্পেচিয়েল কথা মোৰ বাৰ্থডে দিনা কিন্তু মায়ে এটা আঙঠিও দিলে মোক স্পেচিয়েল ফিল কৰাবৰ কাৰণে একচেপ্ট কৰিলোঁ আৰু মৰমত দিছে যেতিয়া চ' এই ভিডিঅ'টো মই মোৰ বাৰ্থডে মেমৰি হিচাপে ৰাখি থৈছোঁ ইউটিউবত থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' হু এভাৰ ৱাচ টিল দ্য এণ্ড থেংক ইউ ছ' মাছ